খুচুৰা পাৰ্টি ভিডিঅ'বিলাক যদি আপোনালোকৰ মিছ কৰিব ইচ্ছা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো টিপি দিব মানুহ তাতে গাছৰ ওপৰত থাকিব লগা আছে পানী চৰবতে পানী এতিয়া নাখাবৰ ব্যৱস্থা কি কৰিছে তো মানে মই জাহাজত খবৰ দিওঁ তই চিন্তা নকৰিবি মই জাহাজ পঠাই দি আছো ল'বি নেকি আচ্ছা আহি নলা পইচা চৰকাৰে দিছি যা টকা দিছি নেকি মানুহ আছে মোক যদি চিন্তা কৰিব লাগে মই যাওঁ ঘৰত দেখি বাপৰে বাপ বহুত আলাইনি হৈছে বহুত মানুহ আছে জাহাজখন আনি দিছে বৰ ধৰ্ম কৰিছে যা বাবা তোৰ বিয়াখন সোনকালে হ'ব যা চাইড লগাই দিবি A few moments later. মোৰো দেৰি হৈছে 8 ঘণ্টাৰ বেছি হ'ল আৰু কালি ফোন কৰিছিলি ফোন কৰিছিলে মই কালি আহিম বুলি কৈছে আজি টেকলিটো খবৰে নাই ফোন কৰ ফোন কৰোঁ মোবাইলটো আছে ৰিং কৰি আছে হয় নাই দেখোন এই উঠিছি হেল্ল' দাদা কি হ'ল আহিয়ে পোৱা নাই দেখোন আহি আছে এই সোনকালে আহক এই মানুহবিলাক ৰৈ আছে ঘৰ আমনি পাইছি গৰু ছাগল বান্ধি আছে ঘৰত মানুহ নাই সৰু সৰু সোনকালে আহক আহি আছে তাড়াতাড়ি আহিলে ভাল হয় কিয় জানা না কুচিৰ বোলে হাগা লাগছি হাগিছ পিন্ধি আছি আকৌ হাগিছ চাগিছতে দেৰি হ'লে আকৌ ওলাই যাব হাগা হাগিছ পিন্ধি আছে তেৰিকা তই নাহাগবি আৰু একেলগে ঘৰত হাগবি অলপমান ধৈৰ্য ধৰি থাক যদি খাব খুজিছে ৰিলিফৰ মাল যাচো চা কামবোৰ আছি না চাই তই যা এই মই চাই আহোঁ তাড়াতাড়ি
মালখিনি বিলাব লাগে ৰাতি হৈছে ঐ বাবু এই ৰিলিফৰ বস্তু আহি আছে নাম মই হ'লো গামবুঢ়া কৈতো নাই মোৰ এই ভেল চলা অভ্যাস নাই তথাপিতো ৰাইজক আমি চাওঁ বুলি একবাৰ কিবা অলপ দিম বুলি আহি আছোঁ তুমি পাৰিবানে ভাল মাৰিবা চাওঁ এই বৰষুণ 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 ভয়ংকৰ পানীত পানীয়ে পানী নহয় আপোনাক লৈ ৰখি আছো হয় হয় মই বুজি পাইছোঁ মই বহু কষ্ট কৰি আহি আছোঁ ঠিকে আছে আহক আহক এই বহু মানুহ ৰৈ আছো আপোনাৰ কাৰণে হয় 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 মই বুজি পাইতো ইমান কষ্ট কৰি এই আহিলোঁ বাপাটোক দিয়ক দিয়ক হাতত ধৰক দি বাবা দি চবাবো দি বলক বলক এই চেণ্ডেলটো মোৰ চেণ্ডেলযোৰ মই আনিম ৰ'ব আপোনাক গামবুঢ়া মানুহ ইমান কষ্ট কৰি দিব নোৱাৰি বলক বলক বহুত বৰষুণ লৈ যাব লাগিব আৰু নমস্কাৰ 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 ৰাম ৰাম বহু দূৰ বহুত দূৰ বহুত দেৰি কৰিলে দাদা চব আপোনালোকৰ মৰমত মই গামবুঢ়া হ'লেও কত দূৰে পৰা ভেলত কষ্ট কৰি কৰি আহি আছোঁ গতিকে আমাৰ বিপদ আপদৰ কথাটো আপোনালোকেও জানে আৰু মই নিজেও জানো আছে ন ঠিক আছে এতিয়া আমাৰ প্ৰথম হ'ল এই চেকচেকি আছে নাই চেকচেকি চেকচেকি নাই চেকচেকি ক'ৰবাত গেছি অহা নাই চেকচেকিৰ সলনি তাৰমানে সৰু ভায়েকটোক পঠাই দিছোঁ হয় নেকি হয়। আচ্ছা তোমালোকৰ ঘৰত কিমান পানী হৈ আছে আমার ঘৰত পানীয়ে নাছিল আমাৰ পিছে খিচি খিচি পানী হৈছিল ঠিক আছে ৰেডিফৰ বস্তু পাওঁ বুলি নাকি ঠিক আছে পাবি আপুনি সুধি কওক সুধি ঘৰত পানী কিমান পানী মোৰ আগটোপো নাছিল আচ্ছা কিন্তু মই মানে চব মানুহ যেতিয়া ৰিলিফৰ কথা ক'লা হয় ধাম ধুম চৰিয়া দি বাল্টি দি মই কালি ভৰ্তি কৰি দিছোঁ ঘৰৰ ভিতৰত আচ্ছা। হয় ৰিলিফৰ আশাত আশাত একেবাৰে আগপেট কৰি দিছোঁ পানী ঠিক আছে হ'ব মই এই যি পাৰোঁ তাকে ব্যৱস্থা কৰি আছোঁ আচ্ছা আমাৰ এতিয়া আহি গ'ল আমাৰ কুপ্তি কুপ্তি কোৱা ঘৰে প্ৰতি পানী গৈছিল হয় নেকি মই চৌকা মানে চালৰ ওপৰত চৌকা পানী ভাত বেলেগ বস্তু দেই বহা হ'ব তেওঁৰ বহুত খাহ আছে তামাম খাল নহয় অকল বাকলিও আছে 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 হেৰি তোমাৰ নামটো কি আছিল মোৰ নাম ঘনচিৰিকা ঘনচিৰিকা হয়। আচ্ছা আচ্ছা তোমাৰ ঘৰত পানী কিমান আছিল মোৰ ঘৰত মোটামুটি 3 হাত 3 ইঞ্চি 2 ইঞ্চি মান আছে হয় নেকি হয় 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 অ' দাদা হয় এটা কথা বিচাৰিম মই কান্দি আছিল কালি মানে তাৰপিছত কিয় কান্দিছি জানেনে তাৰমানে ঘৰৰ পৰা যেতিয়া আহিলা আনবা পাৰাখিনি আনিলা হয় এই মুঠীয়া চৰিয়াটোতো আনবা পাহৰিলা ৰৈ গ'ল ঘৰতে এতিয়া তেওঁ মুতি আছে ক'ত ৰিলিফৰ জাগাত আহি পেলাই কান্দি আছে মই ক'লো আইতা তই কিয় কান্দি আছা হে বাপা নকবি আৰু মইতো মুঠীয়া চৰিয়াটো আনিব পাহৰিলোঁ হে আবু হ'ব তই কান্দা নালাগে
মই ঘৰৰ পৰাই আনি দিম হাঁহ চৰি এটা আছে হাঁহ আধা দিয়া সেইটো হ'লে আনি দিম সেইটো আনিম বুলি ক'বাহে পালো বুঢ়ী একেবাৰে উঠি পুৰা নাচপা দিলে আনন্দ লাগি গেল আৰু মানে সাতখান পাঁচখান লাগি ভাল লাগিল আঠখান লাগি গেল বুঢ়া মানে আৰু বহুত উঠে মোটামুটি 5 লিটাৰ মান মুটকা পাৰি চৰিয়াটো হয় ঠিক আছে এনেকুৱা মানুহ সহযোগ কৰাটো আমি সকলোৱে মিলি থকাটো ভাল 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 গতিকে আমি এতিয়া কওঁ ৰিলিফটো আলোচনা কৰি লওঁ আমাৰ মানুহে বহুত অশান্তি পাই আছে গতিকে আমাৰ কুইণ্টেল বস্তুখিনি আমি দি আঁতৰি যাওঁ মোৰো ঘৰ বহুত দূৰ ন উলিয়াই যা বিতৰণ কৰি এতিয়া আকৌ স্বাৰ্থপৰ নকৰিবা হাতখন ক'ৰবাত হেঁচি দিবা ক'ৰবাত এই আলুবিলাক মই যি ভিতৰত কুইণ্টেল দি দিছোঁ হয় এই আলুবিলাক যদি একঘৰে খাই একঘৰে থৈ দিবা আমাৰ লাষ্টৰ দিনা এই পানী শেষ হোৱাৰ দিনা আমি খানা খাব লাগিব আপুনি খাব নোৱাৰে আমিহে খাম ময়ো নিমন্ত্ৰণ কৰিলি যদি মোক চাই বাৰু যদি নাচাই দিয়ে আৰু কথা নাই মাতিম আৰু ঠিক আছে গতিকে এইমতে শান্তিমতে হয় আমি সমাজখন আজি সংস্কৃতি আমাৰ অসমীয়া সংস্কৃতি আমি ৰাখি সেই গামবুঢ়া আমি যাব পৰা হৈছোঁ ঠিক আছে তোমালোক পাৰ বাৰু এইটো এই বাকীখিনি লৈ যোৱা বাকীখিনি থৈ দিয়া ৰাইজ আমি আৰু ভাল ভাল ঠিক আছে মই আৰু মানে গামচা এৰি নাচব হয় 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 যাব হা কালি আহিব সোনকালে মই আৰু ফোন নকৰোঁ